ঢেকিয়াজুলি চহৰত ৰাভা জাতীয় সংগঠনৰ উদ্যোগত উত্তাল প্ৰতিবাদ সাহসী যুৱ প্ৰতিভা SI জুনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৱে সমগ্ৰ অসমতে জোকাৰণিৰ সৃষ্টি কৰিছে নিহত বীৰ যোদ্ধা জুনমণি ৰাভাৰ হত্যাকাৰীক শাস্তি আৰু আৰক্ষী অধীক্ষক লীনা দলে গ্ৰেপ্তাৰ কৰাৰ দাবীত আজি ঢেকিয়াজুলি কপালে শোণিতপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাই আজি দিনৰ 12 বজাত ঢেকিয়াজুলি হাইস্কুল খেলপথাৰৰ পৰা শোণিতপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা জাতীয় সংগঠনৰ উদ্যোগত এপসু আশা আদিকে ধৰি কেইবাটাও দল সংগঠনৰ সহস্ৰাধিক নেতা কৰ্মীয়ে প্ৰতিবাদী সমদল কৰি ঢেকিয়াজুলিৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে প্ৰতিবাদী সমদলকাৰীসকলে লীনা দলে গ্ৰেপ্তাৰ কৰক জুনমণি ৰাভাক ন্যায় দিয়ক হিমন্ত বিশ্ব শৰ্মা হাই হাই আদি স্লোগান দি ঢেকিয়াজুলিৰ আকাশ বতাহ কপাল তোলা দেখা যায় জিলা সাহিত্য সভা জিলা উন্নয়ন দাবী সমিতি আজি এক হৈ পেলাই জুনমণি ৰাভাৰ 16 মেত হত্যা কৰা হ'ল কৰি পেলাই এক্সিডেণ্ট বুলি এটা ঘটনা কৰিছে কিন্তু আমি এক্সিডেণ্ট বুলি এইটো মানি ল'ব পৰা নাই কাৰণ তাত গোটেই এইবিলাক তথ্য ওলাই পৰিছে আমি যিবিলাক দেখিছোঁ সেইমতে আচলতে এটা এক্সিডেণ্ট নহয় এইটো পৰিকল্পিতভাৱে এটা সজাই পেলাই হত্যা কৰিছে হত্যা কৰা বুলি আমি চবেই আমাৰ অসমৰ গোটেই ৰাইজে কৈ আছে যে এইটো এটা হত্যা কিন্তু আজি চৰকাৰে অসম চৰকাৰে বা অসম পুলিচে আজি গৃহ বিভাগীয় ৰিমাণ্ড হৈ আছে আজিলৈকে আজি এসপ্তাহ পাৰ হৈ গ'ল আজি এসপ্তাহ পাৰ হৈও জুনমণি ৰাভাৰ মানে হত্যাকাৰী এই হত্যাকাৰীক আজি কিয় চিনাক্ত কৰিব পৰা নাই এসময়ত বৰ দুখ লগা কথা যাক আমি মানে বিশ্বাস এটা কৰোঁ যে ৰাইজে যেতিয়া মানে এটা সংকটত পৰা তেতিয়া আমি পুলিচৰ ওচৰত যায় ন্যায় পাবৰ কাৰণে কিন্তু এতিয়া দুখ লগাৰ কথা আজি জুনমণি ৰাভাই এজন পুলিচ বিষয়া আছিলে আৰু পুলিচ বিষয়াসকলৰ মাজতে নিজৰ মাজতে যিহেতু 2 নম্বৰী কাম লৈ পেলাই জাল লুট মানে জাল ফুলৰ যি দুষ্টকৰে চক্ৰটো লৈ পেলাই তেখেতৰ মাজতে নিজৰ মাজতে যি কিবা এটা আমি দেখিলোঁ আৰু লগতে এক্সিডেণ্ট হ'ল এক্সিডেণ্টটো ইয়াত ষড়যন্ত্ৰ কিবা এটা আছে বুলি এতিয়া সমগ্ৰ অসমৰ ৰাইজে আমি দেখি আছোঁ আমি মিডিয়াৰ মাজেদি দেখি আছোঁ তাত আমি যিহেতু OC লেভেলৰ SC লেভেলৰ আৰু SI লেভেলৰ মানে বিষয়ববীয়াসকলে ইয়াত জড়িত আছে তাৰ কাৰণে আমি আজি শোণিতপুৰ ডিষ্ট্ৰিক্ট ৰাভা ষ্টুডেণ্ট ইউনিয়নে বিভিন্ন দলসকলক ইয়াত আহ্বান কৰি পেলাই আমিও নীতি ছাত্ৰ সন্থা হিচাপত আমি ভাগ লৈছোঁ কাৰণ আমি ইয়াত CBI যিহেতু তদন্ত দিয়া হৈছে আসাম গভৰ্ণমেণ্টক আমি আসাম গভৰ্ণমেণ্টক এইটোও অনুৰোধ কৰোঁ যেন আৰু উচিত তদন্ত হৈ পেলাই ৰাস্তাটো খালী কৰিবলৈ অনুৰোধ জনালোঁ আমাৰ সোঁফালৰ পৰা আমাৰ এম্বুলেঞ্চ আহি আছে হয়